bounds. নমস্কাৰ দৰ্শকসকল এয়া মই কেমেৰা পাৰ্সন সঞ্জুৰ হৈতে এমএসপি লাইভৰ পৰা পৰাগজ্যোতি আজি উপস্থিত আছো নামফাটা গাঁৱত ইয়াত আজি খুবেই এটি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ইয়াত খবৰ পোৱা অনুসৰি মোৰ স্থানীয় ৰাইজে যেতিয়া খবৰ দিলে তো এতিয়া এই উপস্থিত হৈছে এই নামফাটা গাঁৱত ইয়াত খুবেই এটি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ইয়াত ল'ৰা এজনৰ মৃতদেহ উদ্ধাৰ হৈছে অলপমান আগতে তো হবিয়ে খবৰ জানিব পৰা হোৱা নাই কি কাৰণ এনেকুৱা ঘটনা সংঘটিত হল তো এতিয়া অকনমান স্থানীয় ৰাইজৰ পৰা মই জানিবলৈ চেষ্টা কৰিম ইয়াত বহুত ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে কেমেৰা পাৰ্সন সঞ্জয়ে অকনমান দেখুৱাই দিলে ভাল হয় ইয়াত বহুত ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে আপোনালোকে নিশ্চয় এমএসপি লাইভৰ কেমেৰাত দেখিবলৈ পাইছে ইয়া বহুত স্থানীয় ৰাইজ উপস্থিত হৈছে ইয়াত মৃতদেহৰ আত্মীয় উপস্থিত হৈছে ইয়া মৃতদেহটো ইয়া পৰি আছে অকনমান দেখুৱাবলৈ যদি পাৰি মই সঞ্জুক দেখুৱাবলৈ অনুৰোধ কৰিছো ইয়া আপোনালোকে এমএসপি লাইভৰ কেমেৰাত দেখিবলৈ পাইছে ইয়া মৃতদেহ পৰি আছে ইয়াতে কি কাৰণ এনেকুৱা ঘটনা সংঘটিত হল ইয়া সুইসাইড কৰিছে নে কোনোবাই মাৰ্ডাৰ কৰিছে হেয়া এতিয়ালৈকে সবিশেষ তথ্য জানিব পৰা হোৱা নাই এতিয়া মই অকনমান দুই এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম তো বৰকচোন অকনমান ইয়াৰ স্থানীয় ৰাইজৰ পৰা দুই এটা জানিবলৈ চেষ্টা কৰো হয় এতিয়া মোৰ লগত উপস্থিত আছে ইয়াৰে স্থানীয় বাসিন্দা ইয়াৰে এজন জ্যেষ্ঠ নাগৰিক তো এখেতৰ পৰা অকনমান মই জানিবলৈ চেষ্টা কৰিম তো কি পৰিলক্ষিত কৰিছিলে প্ৰথমতে আহি ঘটনাটোৰ বিষয়ে অকনমান জানিবলৈ চেষ্টা কৰিম তো দাদা আপুনি কি কব আপুনি কি পৰিলক্ষিত কৰিছে আমি ইয়াতে ৰাতিপুৱা দেখা হলো প্ৰায় 7:30 বজাত তাৰে পিছত আমি থানাত খবৰ দিলো খবৰ দিয়াৰ পিছত থানাৰ পৰা কোনোবা আহিছে নে নাই এতিয়ালৈ থানাৰ পৰা অফিচাৰ আহিছে এতিয়া ইনভেষ্টিগেশ্যন চলাই আছে আৰু কি কাৰণত এনেকুৱা হল এই কথাটোৰ বিষয়ে আমি কোনো ধৰণৰ তথ্য এতিয়া আমাৰ হাতত নাই তথ্য এতিয়ালৈকে পোৱা নাই আপোনালোকে ল'ৰাজনৰ বিষয়ে আপুনি কি কব মানে আপোনাৰ কাষতে ঘৰ নে আপুনি চিনি পাইছিল নে ল'ৰাজনক মই চিনি পাওঁ মানে মোৰ ওচৰতে ঘৰ হয় আৰু ল'ৰাজনে কোনো ধৰণৰ এনেকুৱা আগে পিছে কোনো বেয়া কথা বা বেয়া হেৰি পোৱা নাছিলো আমি এতিয়া কি কাৰণত এনেকুৱা কিবা সন্দেহ কৰে নে আপোনালোকে মানে ঘৰৰ মানুহ কোনোবা আহিছে নে নাই ঘৰৰ মানুহে কি কয় নাই এতিয়া সন্দেহ কৰিব লগা তেনে কোনো নাই আমাৰ ওচৰত আমি এতিয়ালৈকে গমো পোৱা নাই তেনেকুৱা একো কথা ঠিক আছে আপোনাৰ ওচৰলৈ মই আহিম আকৌ অকমান পিছত এয়া শুনিবলৈ পাইছে ল'ৰাজন খুব ভাল বুলি কৈছে সকলোৱে ল'ৰাজনৰ কোনো আপত্তিজনক তথ্য এতিয়ালৈকে কোনেও ক'ব পৰা নাই ল'ৰাজন খুব অমায়িক আছিল খুব ভাল আছিল এয়াই পৰিলক্ষিত হৈছে কি কাৰণত তেনেকুৱা কাম সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই অছে থানাত খবৰ দিয়া বুলি কৈছে তো থানাৰ পৰা নিশ্চয় অকমান পিছত আহি উপস্থিত হ'ব তেতিয়া ইনভেষ্টিগেশ্যন কৰিলে আসল ৰহস্যটো ফাদিল হ'ব তো এতিয়ালৈকে একো জানিব পৰা হোৱা নাই আৰু ইয়াত স্থানীয় ৰাইজৰ পৰা মই অকনমান জানিব চেষ্টা কৰিম ইয়াত কোনোবা মৃতকৰ আত্মীয় আহিছে নে নাই মৃতকৰ আত্মীয় হয় এতিয়ালৈকে আমি জানিব পৰা মতে ল'ৰাজনৰ কোনো আপত্তিজনক তথ্য এতিয়ালৈকে পোৱা নাই খুবেই অমায়িক বুলি কৈ আছে সকলে খুবেই ভাল ল'ৰা আছিল আমি জানিবলৈ পোৱা মতে এতিয়া ইয়াত আকৌ আৰু এজন বয়োজ্যেষ্ঠ নাগৰিক মোৰ লগত উপস্থিত আছে তো এখেতৰ পৰা অকনমান কথা জানিবলৈ চেষ্টা কৰিম কি দেখিছিলে আসলতে কেনেকে সংঘটিত হল কোনোবাই দেখিছিল নে নাই আৰু ল'ৰাজনৰ বিষয়ে অকনমান জানিবলৈ চেষ্টা কৰিম দাদা আপুনি কি কব মই জনা হিচাপে এটা ৰাতিপুৱা আমি মৰ্নিং অফ কৰিব আহিছিলো তাতে দেখলো যে ল'ৰাটো পৰি আছে আমি একো তাৰ তথ্য প্ৰমাণ ল'ব পৰা নাই ল'ৰাজন কেনেকুৱা আছিল আপোনালোকতো ওচৰৰে হয় ল'ৰাজন বৰ্তমান আমি জনাত ভালে বয়া নহয় খুব সাদা চলি গতিকে তেওঁৰ এই দুৰ্দশাটো হোৱাটো আমি আকৌ বুজিব পৰা নাই এটা খুবেই মৰ্মান্তিক ঘটনা আসলতে মানে খুবেই যাতে ভৱিষ্যতে এনেকুৱা ঘটনা আৰু নঘটে তাৰ কাৰণে সকলোৱে কাম্য কৰিছে ইয়া সকলোৱে মাত্ৰ এটাই কথা কৈছে ল'ৰাজন খুব ভাল আছিলে এতিয়া কি কাৰণ তেনেকুৱা কৰিলে জানিব পৰা হোৱা নাই
দাদা এতিয়ালৈকে মই কোনো ঘৰৰ আত্মীয়কে ইয়াত দেখা পোৱা নাই আপুনি কি ক'ব কোনোবা আত্মীয় আহিছে নেকি এতিয়ালৈকে কোনো আত্মীয় অহা নাই এতিয়ালৈকে কোনো অহা নাই খবৰ পাইছে নে নাই ঘৰত খবৰ দিয়া হৈছে নে খবৰ দিয়া হৈছে নে সিমানখিনি মই জানা নাই আপুনি নাজানে হয় এতিয়ালৈকে মই নিশ্চিতভাৱে ক'ব লাগিব যে ঘৰৰ কোনো আত্মীয়কে এতিয়ালৈকে দেখা পোৱা নাই হয়তো খবৰ দিয়া হৈছে এয়া কোনোবা এজন আহিছে হয়তো ঘৰৰ আত্মীয় হ'ব খুবেই শকত ভাগি পৰিছে দিনাই দিনাই আহিছে মই অকণমান জানিবলৈ চেষ্টা কৰিম দাদা তই কিয় বললি দাদা তই কিয় বললি দেখিবলৈ পাইছে খুবেই শকত ভাগি পৰিছে এয়া দেখিবলৈ পাইছে হয়তো কোনোবা আত্মীয় হ'ব মই অকণমান জানিবলৈ চেষ্টা কৰিম এয়া স্থানীয় ৰাইজে গৈছে তেখেতক লৈ আনিছে এতিয়ালৈকে কোনো আৰক্ষী বিষয়া কোনো আহি উপস্থিত হোৱা আহি নাই খবৰ দিয়া হৈছে যদিও তো এইটো খুবেই দুখ লগা কথা এতিয়ালৈকে কোনো উপস্থিত হোৱা নাই হয়তো হ'ব এতিয়ালৈকে গম পোৱা নাই ইয়াত কোনোবা হয়তো ঘৰৰ আত্মীয় হ'ব এয়া শকত ভাগি পৰিছে মই অকণমান জানিব চেষ্টা কৰিম হয় এয়া MSP লাইভৰ কেমেৰা আপোনালোকে দেখিবলৈ পাইছে খুবেই মৰ্মান্তিক ঘটনা এটা সংঘটিত হৈছে ইয়াত এয়া অকণমান আগতে আপোনালোকে MSP কেমেৰা লাইভত কেমেৰাত আপোনালোকে দেখিছে যে কোনোবা কান্দি আহিছিলে কোনোবা সম্বন্ধীয় হয়তো ভাতৃ হ'ব দাদা দাদা বুলি চিঞৰি আহিছিলে তো অকণমান তেখেতৰ পৰা মই জানিব চেষ্টা কৰিম ইয়া খুবেই শকত ভাগি পৰিছে ক'বলৈ কোনো ভাষা পোৱা নাই বিচাৰি এয়া আপোনালোকে দেখিছে এয়া আৰক্ষী বিষয়া আহি উপস্থিত হৈছে তো ছাৰৰ পৰা মই অকণমান পিছত জানিবলৈ চেষ্টা কৰিম ছাৰৰ পৰা অকণমান পিছত জানিব চেষ্টা কৰিম MSP লাইভত আপোনালোকে দেখিবলৈ পাইছে আজি নামফাটা গাঁৱত খুবেই মৰ্মান্তিক ঘটনা এটা সংঘটিত হৈছে ইয়াত অঞ্চলটোত পুৰা শোকৰ বিৰাজ পৰিছে এয়া কান্দি আছে ভাতৃয়ে তেখেতৰ মনাব পৰা নাই এয়া কেমেৰা পাৰ্চন সঞ্জু অকণমান মই দেখুৱাবলৈ অনুৰোধ কৰিছো এয়া ইয়াৰ গোটেই শোকাকুল পৰিৱেশটো এয়া কেমেৰা MSP লাইভৰ কেমেৰা আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ খুব শোকে বিৰাজ কৰিছে আজি অঞ্চলটোত কি কাৰণত আচলতে এনেকুৱা ঘটনা সংঘটিত কৰিলে ল'ৰাজনে এতিয়ালৈকে জানিব পৰা হোৱা নাই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত এতিয়ালৈকে ইয়াত বিৰাট মানে শোকৰ পৰিৱেশ বিৰাজ কৰিছে এই অঞ্চলটোত এতিয়া আৰক্ষী থানাই মানে ইনভেষ্টিগেশ্যন কৰিলেহে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে ইয়াৰ স্থানীয় ৰাইজৰ তথ্য মতে ল'ৰাজন খুবেই ভাল আছিল খুবেই অমায়িক আছিল হয় নন্দিনী হয় মই জানিবলৈ চেষ্টা কৰিম এয়া আৰক্ষী বিষয়া উপস্থিত হৈছে মই ছাৰৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিম ছাৰ আপুনি কি ক'ব এই সমগ্ৰ ঘটনাটোৰ বিষয়ে আমাৰ অহাটো ইমান পলম কিয় হ'ল হয় মানে আমাৰ এই শৰ্মা আজি অফ ডিউটিত আছিল তো মানে কি হ'ল তেখেতক মই উঠাই লৈ আহিলো আহোঁতে তো মই জানিব চেষ্টা কৰিম শৰ্মা ঠিক আছে আপুনি এয়া আৰক্ষী বিষয়া মৃতদেহৰ ওচৰলৈ যোৱা পৰিলক্ষিত হৈছে কোনোবা ইয়াত আত্মীয় আছে নেকি উপস্থিত MSP লাইভৰ কেমেৰাত দেখিবলৈ পাইছে এয়া ছাৰে আত্মীয়ক মাতিছে এয়া ছুইচাইড নোট এয়া ছাৰে আমাৰ ছুইচাইড নোটখন উদ্ধাৰ কৰিছে এয়া বিগ ব্ৰেকিং নিউজ এয়া MSP লাইভৰ কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে এয়া ছুইচাইড নোট পৰিলক্ষিত হৈছে মৃতদেহজনৰ পকেটত ছুইচাইড নোট উদ্ধাৰ হৈছে এয়া দেখিবলৈ পাইছে বিগ ব্ৰেকিং এয়া চাই আছে মৃতদেহটো বিগ ব্ৰেকিং দেখিবলৈ পাইছে মই অকণমান কথা ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ যিহেতু মৃতদেহটো ওচৰৰ পৰা ছুইচাইড নোটখনো উদ্ধাৰ কৰিলে তো অকণমান পিছত আপোনালোকক জনাব চেষ্টা কৰিম যে ছুইচাইড নোটখন আচলতে কি লিখি থৈ গৈছিলে ল'ৰাজনে তেতিয়াহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব তো অকণমান পিছত ছাৰে আমাক ৰাজহুৱা কৰিব কথাটো কি লিখিছিল ছুইচাইড নোটখনত তো এতিয়া ছাৰৰ পৰা মই অকণমান কথা জানিব চেষ্টা কৰিম কেনেকুৱা ধৰণে এই ইনভেষ্টিগেশ্যনটো চলাব তো ছাৰ আপুনি কি ক'ব সমগ্ৰ ঘটনাটোৰ বিষয়ে কিবা সন্দেহ কৰিছে নেকি হয় নিশ্চিতকৈ মই ক'ব লাগিব যে মই ৰাতিপুৱা মানে 7 বজাত মই কল এটি পালো তো স্থানীয় ৰাইজে মোক কল কৰিছিলে তো কল কৰোঁতে গম পালো যে মৃতদেহ এটা পৰি আছে তো মই আহিলো আমাৰ শৰ্মাৰ লগত আহিলো তেখেতে চালে তাৰ এখন ছুইচাইড নোট উদ্ধাৰ কৰিছিল তো মই ছুইচাইড নোটখন বৰ্তমান পঢ়ি দেখুৱাব নোৱাৰিম তো কিয় আমাৰ মানে ওপৰৰ পৰা অৰ্ডাৰ অহা নাই তো মই পিছত জনালে হয় নিশ্চিতকৈ মই জনাম আপোনালোকক তো যদি এইটো সঁচাকৈ মাৰ্ডাৰ হয় তো দোষীক মই উপযুক্ত শাস্তি দিম আৰু আমাৰ ওপৰৰ পৰা ইনভেষ্টিগেশ্যন চলোৱা হ'ব
কেনেকুৱা ধৰণে ইনভেষ্টিগেশ্যন চলাম বুলি ভাবিছে আপোনালোকে? হয় মানে মই ইয়াত ফৰ্চ বিলাক নমাই দিম, মানে ক'ত কি কেনেকুৱা আৰু আত্মীয়ৰ পৰা মই অলপমান জানিম। তো কোনোবা ব্যক্তিৰ ওপৰত যদি সন্দেহ হয় আত্মীয়টো মোক ক'লে হ'ল, মই ফৰ্চ বিলাক লগাই দিম। আৰু আমি জানিব পৰা মতেতো ল'ৰাজনতো মাৰ্ডাৰ কেছ হ'ব নালাগে, চুইচাইড কেছে হ'ব লাগে। তো ল'ৰাজন খুব ভাল বুলি ইয়াৰে স্থানীয় ৰাইজে কৈছে, খুব অমায়িক বুলি কৈছে, কোনো তেনেকুৱা আপত্তিজনক তথ্য নাই। কিন্তু ইয়াৰ দুই এজনৰ কথা মতে তাৰমানে ল'ৰাজনৰ বোলে কৰবাত জানে ছোৱালী এজনৰ লগত অকনমান কিবা চলি আছিলে এইকেইদিন। তো তেনেকুৱা কিবা ছোৱালীজনীৰ কাৰণে কিবা চুইচাইড হোৱা বুলি জানে সন্দেহ কৰিছে দুই এজনে, মই জানিবলৈ পাইছো। তো ইয়াৰ বিষয়ে আপুনি কি ক'ব? হয় মানে আজিকালি এইবিলাক ছচিয়েল মিডিয়াৰ দ্বাৰা বহুত সংঘটিত হৈ আছে। তো মই ইনভেষ্টিগেশ্যন চলাম আৰু মই এই মাৰ্ডাৰ কেছটো মানে এইটো মানে আমাৰ পষ্টমৰ্টেমৰ কাৰণে পঠাম। এতিয়া মানে আমাৰ ওপৰত ফোন কৰিম মই, আৰু অলপ সময় পিছতে ধৰি লওক আধা ঘণ্টামান পিছত মই এইটো কেছ মই মানে পঠাম আৰু আমাৰ পষ্টমৰ্টেমৰ কাৰণে। হয় 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 নিশ্চয় হয় হয়। তো এয়া জানিবলৈ পালে আমাৰ ছাৰৰ ভাষ্য, এয়া আপোনালোকে MSP লাইভৰ কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে। ছাৰে কৈছে যে তো এতিয়া ইনভেষ্টিগেশ্যন চলাব, তো তাৰপিছত সমগ্ৰ ঘটনাৰ পোহৰলৈ আহিব। তো এতিয়া মই অকণমান ভাতৃৰ পৰা অকণমান কথা জানিব চেষ্টা কৰিম, তেখেতে কি কয়। তো এতিয়ালৈকে ল'ৰাজনক কোনো মাক দেউতাকক দেখিবলৈ পোৱা নাই, কেৱল ভায়েকজনক দেখিবলৈ পোৱা গৈছে। তো অকণমান সুধিম কেনেকুৱা কিবা ঘৰৰ কিবা ঘৰুৱা কণ্ডলো থাকিব পাৰে, এতিয়ালৈকে জানিব পৰা হোৱা নাই। তো অকণমান মই ভায়েকৰ ওচৰলৈ গৈছো, ইয়াত কেমেৰা পাৰ্চন সঞ্জয়ে দেখাব আপোনালোক সমগ্ৰ দৃশ্য। আপোনাক খুবেই শকত ভাগি পোৱা যেন লাগিছে, খুবেই নহবলগীয়া ঘটনা এটা সংঘটিত হৈছে, খুবেই দুখ লাগিছে, খুবেই দুখজনক ঘটনা। আচলতে এনেকুৱা ঘটনা সংঘটিত হব নালাগে, আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ কাৰণে সকলোৱে কাম্য কৰিছে। তো অকণমান এটা জানিব চেষ্টা কৰিম। আপোনাৰ নামটো কি আছে? মোৰ নাম কমল কলিতা। কমল কলিতা। আপুনি কি হয়? মই ভাইটি। ভাইটি আপোনাকে দেখিবলৈ পোৱা গৈছে, কোনো আপোনালোকৰ মা দেউতা কোনো অহা নাই নেকি? আপুনি গম পোৱা নাই? এতিয়া মানে গম পোৱা মানে গম পাইছে, মই গম পালো, মই তেতিয়া মানে দৌৰি দৌৰি আহিলো, মানে গম পাই আহি মই চালো যে এইটো হৈছে ভাইটি। নামটো কি আছিল তেখেতৰ? ৰাজীৱ কলিতা। ৰাজীৱ কলিতা। তো ইয়াৰ সমগ্ৰ ঘটনাটোৰ বিষয়ে আপুনি কি ক'ব? কেনেকুৱা আছিল? আপুনি মানে তথ্য আছে নেকি আপোনাৰ হাতত? মানে আজি 2 বছৰ 3 বছৰ হ'ল এটা ছোৱালীৰ লগত ভাল পোৱাটো মই জানো, কিন্তু আজি এসপ্তাহ মান ধৰি মানে কি দাদাৰ লগত তাই ছোৱালীটো মানে অলপমান কাজিয়া লাগি আছে। হয়, এয়া আপোনালোকে জানিব পাইছে, আপোনালোকে দেখিবলৈ পাইছে MSP লাইভত যে তেখেতৰ ভায়েকৰ ভাষ্য তেখেতে কৈছে যে কোনোবা এজনী ছোৱালীৰ লগত তেখেতৰ অকণমান সম্পৰ্ক আছিলে। তো তেনেকুৱা ছোৱালীজনীৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হব পাৰে বুলি ল'ৰাজনে সন্দেহ কৰিছে। তো এতিয়া 100% ক্লিয়াৰ নহয়, যেতিয়া পষ্টমৰ্টেমত যাব আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰিব, তাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব। তো অকণমান আৰু জানিব চেষ্টা কৰিম। হয় দৰ্শকসকল, এয়া নামফাটা গাঁৱৰ পৰা মই লাইভ দেখুৱাই থাকিম আপোনালোকক। এয়া খুবেই শোকৰচা বিৰাজ কৰিছে, খুবেই শোকত ব্যাকুল হৈ পৰিছে সকলো লোক ইয়াৰে। তো ইয়াৰ পৰা মই লাইভ দেখুৱাই থাকিম আপোনালোকে MSP লাইভৰ টিভিৰ পৰ্দাৰ পৰা আঁতৰি নাযাব। তো এতিয়া মই অকণমান সময়ৰ কাৰণে খন্তেক বিৰতি লৈ লৈছো, বিৰতিৰ পিছত পুনৰ আপোনালোকক লাইভ দেখুৱাম। ধন্যবাদ। পিছত মই পুনৰ উভতি আহিছো MSP লাইভলৈ। তো এতিয়া আপোনালোকতো জানিব পাইছে যে এই নামফাটা গাঁৱত আজি খুবেই এটি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে আপোনালোকে দেখিবলৈ পাইছে MSP লাইভৰ স্ক্ৰীণত। তো এয়া কেমেৰা পাৰ্চন সঞ্জয়ে দেখুৱাই দিব। এয়া স্থানীয় ৰাইজ, ইয়াৰ আৰক্ষীয়ে কিবা আলোচনা কৰি আছে স্থানীয় ৰাইজৰ সৈতে। তো মই অকণমান আৰু আৰক্ষী বিষয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি এতিয়ালৈকে কি তথ্য পালে? ইয়াত সোধপোছ কৰি আপুনি কি তথ্য পালে, কি ক'ব? হয় মানে এইটো আপোনাৰ কি হয়? দাদা হয়। হয় হয়, দাদাৰ নাম কি আছিল আপোনাৰ? মোৰ নাম হয় হয়, আপোনাৰ নাম? মোৰ নাম কমল কলিতা। হয়, আৰু দাদা আপোনাৰ? ৰাজীৱ কলিতা। তেখেতৰ বয়স কিমান? 22 বছৰ মান হৈছে। হয়, ঠিক আছে। তো কি হ'ল সমগ্ৰ ঘটনাটো মই অলপ ক'ব নেকি? ঘটনা মানে হ'ল কি, আজি 2 বছৰ 3 বছৰ ধৰি তেওঁ ছোৱালী এটা ভাল পোৱা বুলি জানো, কিন্তু আজি এসপ্তাহ মান ধৰি মানে কি তেওঁ ছোৱালীটোৰ লগত কিবা কাজিয়া লাগছে। আমি মানে গম পাও না ঘটনাবিলাক সেইবিলাক। তাৰপাছত এতিয়া মানে আজি তেওঁ বিয়া হ'ল নেকি? ইয়াৰ কেমেৰা পাৰ্চন সঞ্জুৰ সৈতে MSP লাইভৰ পৰা মই পৰজুতি আজি উপস্থিত আছো নামফাটা গাঁৱত। ইয়াত আজি খুবেই এটি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, মানে খুবেই দুখ লগা ঘটনা। আৰু ইয়াত ল'ৰাজনৰ মৃতদেহ উদ্ধাৰ হৈছে। আজি সমগ্ৰ গোটেই দিনটো আজি ইয়াতে আমি লাইভ দেখুৱাই আছো MSP লাইভৰ কেমেৰা আপোনালোকে দেখিবলৈ পাইছে। এয়া কেমেৰা পাৰ্চন সঞ্জুক মই অকণমান সমগ্ৰ ঘটনা দেখুৱাবলৈ যত্ন কৰিছো। সঞ্জয় অকণমান দেখুৱাই দিব আপোনালোকৰ সমগ্ৰ দৃশ্য। ইয়াৰ স্থানীয় ৰাইজ ইয়াত উপস্থিত আছে। এতিয়া অকণমান মৃতদেহটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আৰক্ষী বিষয়ে আমাক পাৰ্মিশ্যন দিছে দেখুৱাবলৈ।
এয়া দেখিবলৈ পাইছে নিথৰ দেহ এটি পৰি আছে তো অকণমান পিছত পোষ্টমৰ্টমৰ কাৰণে নিয়া হ'ব মৃতদেহটো তো খুবেই দুখ লগা ঘটনা এটি ঘটনা আপোনালোকক আমি লাইভ দেখুৱাই আছো MSP লাইভৰ পৰা তো ঘটনাটোতো ইতিমধ্যে আপোনালোকে গমেই পাইছে ইয়াত এজন ল'ৰাৰ মৃতদেহ উদ্ধাৰ হৈছে তো এতিয়া মই উপস্থিত আছো মৃতদেহটোৰ ওচৰত এয়া এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাই আছো মৃতদেহটো ইয়াত নিথৰ হৈ পৰিছে অকণমান পিছত পোষ্টমৰ্টমৰ কাৰণে নিয়া হ'ব তো আৰক্ষীয়ে তাৰ কাৰণে যোজা কৰি আছে তো এতিয়ালৈকে কিন্তু কোনো ভায়কৰ বাহিৰে কোনো মানে বেলেগ আত্মীয় এতিয়ালৈকে দেখিবলৈ পোৱা নাই এইটো এটা বিৰাট ডাঙৰ প্ৰশ্নবোধক হৈ ৰৈ গৈছে সকলোৰে মনত তো কিহৰ কাৰণে এতিয়ালৈকে কোনো অহা নাই এয়া কি দেখিবলৈ পাইছো এয়া মৃতদেহটো উঠি গৈছে এয়া দেখিবলৈ পাইছে এয়া শুনিবলৈ পাইছে আপোনালোকে সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই যত্ন কৰিছো এয়া দেখিবলৈ পাইছে এয়া মৃতদেহটো উঠি বহিছে তো তাৰমানে এয়া কি ৰব আপুনি যে উঠি বলে তাৰমানে আপুনি কি মানে মৃত্যু হোৱা নাছিল নেকি আপোনাৰ আপুনি কিহৰ কাৰণে এনেকুৱা কৰিলে কিহৰ কাৰণে টিভিত উঠাৰ কাৰণে এয়া শুনিবলৈ পাইছে যে টিভিত উঠাৰ কাৰণে এখেতে মানে মৰা তাৰমানে এক্টিং কৰিছে এক্টিং কৰা বুলি কয় আপুনি কিহৰ কাৰণে এনেকুৱা কৰিলে টিভিত উঠিব পোৱা নাই যে আগতে এতিয়া টিভিত উঠিম আকৌ টিভিত উঠাৰ কাৰণে আপুনি এনেকুৱা তাৰমানে এটা এইটো এটা কিমান ডাঙৰ ক্ৰাইম আপুনি বুজি পাইছেনে নাই আগতে সেইবিলাক যিয়ে নহওক টিভিত উঠিব লাগে মই আপুনি কি টিভিত উঠাৰ কাৰণে তাৰমানে এইটোহে পথ পালে নেকি বেলেগ একো নাপালে বিচাৰি নাই সেইবিলাকতো কৰিব নোৱাৰো নাই পঢ়া পাতি নাই এয়া দেখিবলৈ পাইছে যে কি কৈছে আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে যে কিমান এটা তাৰমানে ডাঙৰ ক্ৰাইম এটা কৰিছে এয়া টিভিত উঠাৰ কাৰণে এনেকুৱা তাৰমানে মৰা এক্টিং কৰিছে তো এয়া মই এতিয়া আৰক্ষী বিষয়া তাত অকলশৰে আছে মই আৰক্ষী বিষয়াৰ সৈতে অকণমান কথা জানিবলৈ চেষ্টা কৰিম কিমান ডাঙৰ এটা ক্ৰাইম কৰিছে ছাৰ আপুনি অকণমান ৰ'ব এয়া দেখিবলৈ পাইছে যে টিভিত উঠাৰ কাৰণে কিমান ডাঙৰ ক্ৰাইম এটা কৰিলে আমি ৰাতিপুৱাৰ পৰা কেনেকৈ ইয়াত বকি আছো নন ষ্টপ ৰাতিপুৱাৰ পৰা কেনেদৰে বকি আছো টিভিত উঠাৰ কাৰণে ইমান ডাঙৰ ক্ৰাইম এটা কৰিলে আপোনালোকে নিশ্চয় ভাবিলে শুনিলে যে আপোনাৰ চকু কপালত উঠিব ছাৰ এয়া মই ছাৰৰ লগত দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম এইটো এতিয়া আপুনি কি ক'ব যে আপুনি গম পালে নে টিভিত উঠাৰ কাৰণে আচলতে মৰা নাই টিভিত উঠাৰ কাৰণে ইমান ডাঙৰ এটা তাৰমানে ক্ৰাইম কৰিলে আপুনি কি ক'ব হয় হয় মই গম পাইছো মানে আপোনালোকক যদিও মই জনোৱা নাই এই মানে সুইচাইড নোটখনত লিখা আছিল যে সুইচাইড নোট এতিয়া পঢ়ি শুনাব ছাৰে এইটো এটা এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো MSP লাইভৰ দৰ্শকসকলক ইয়াৰ সুইচাইড নোটত কি আছে আপোনালোকে দেখিছে কেমেৰা পাৰ্চন সঞ্জয়ে দেখুৱাব হয় মই তেতিয়াই জনাব খুজিছিলো কিন্তু আপোনালোকে আৰু সেই কৰিব বুলি আৰু নজনালো মানে লিখা আছিল যে আমি গাঁৱলীয়া মানুহ তো কি আমি টিভিত উঠিব নাপাওঁ আৰু আমি সেইকাৰণে এই ভিডিঅ'ৰ জৰিয়তে মানে আমি টিভিত উঠাৰ যোজা কৰিছো তো হয় টিভিত উঠাৰ কাৰণে তাৰমানে এনেকুৱা ধৰণৰ তাৰমানে এটা বিভৎসৱৰ তাৰমানে বাছি ল'বলগীয়া হ'ল নেকি হয় 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 আৰু মিছা ক'লে কিডাল হ'ব মানে ময়ো একো পুলিচ নহয় দিয়ক মানে এওঁলোকে মোক জোৰ কৰিহে মানে লৈ আহিছে আৰু এলা মই আৰু কি কম ময়ো যাৱে পুলিচ নহয় হয় ময়ো নহয় মানে ইয়াত দেখিবলৈ পাইছে ইয়াত তাৰমানে কিবা তাৰমানে আজব ঘটনা এটা হ'ল তাৰমানে ইয়াত দেখিবলৈ পাইছে যে টিভিত উঠাৰ কাৰণে কিমান ডাঙৰ ক্ৰাইম এটা কৰিছে তো এওঁলোকৰ নিশ্চয় শাস্তি হ'ব আৰু এইটো যি এক্টিং কৰিলে যেনেকৈ তাৰমানে চিঞৰি আহিলে মোৰ মতে দেখাতো পুৰস্কাৰ পাব লাগে আপুনি কিয় আপোনাৰতো দেখাতো জনা শুনা মানুহজন লাগিছে কিয় এনেকুৱা এটা পথ বাছি ললে নহয় মানে কি এইটোতো ভাল কাম কৰা নাই নহয় আমি ৰাতিপুৱাৰ পৰা আমাক ফোন কৰি মাতিছে আমি ৰাতিপুৱাৰ পৰা কেনেদৰে কষ্ট কৰি ইয়াত বকি আছো টিভিৰ সন্মুখত কিমান দৰ্শক ৰৈ আছে কিমান দৰ্শক আপোনালোকৰ যিটো সমগ্ৰ অসমৰ মানুহে দেখিছে তো ইচ্ছা কৰিলে তো আপোনালোকৰ ডাঙৰ শাস্তি এটাতো হ'ব আমিয়ে দিব পাৰো আমাক এটা কিমান ডাঙৰ ক্ৰাইম কৰিলে বুজি পাইছেনে নাই আপুনি এটা আমাৰ মানে এখন পাঁচপৰা গাঁও সেই কাৰণ টিভি উঠিব নাপাওঁ আমি টিভি উঠাৰ কাৰণে আমি এইটো টিভি উঠাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ পথ বাছি ল'ব নালাগে নহয় ভাল এটা অনুষ্ঠান আয়োজন কৰক ভাল ভাল কাম কৰক তেতিয়াতো আপোনালোকতো নিশ্চয় দেখুৱাম কিবা ভাল কাম কৰি পাইছেনে জীৱনটোত নহয় ভাল কাম মানে দাদাৰ লগত কিবা এটা সেই কৰিলো কৰি মাথা মানে মইছো টিভিতে উঠিব পৰা নাই মানে আমাৰ গাঁও পাঁচপৰা নিজৰ মগজু বোলা বস্তু নাই নেকি এইটো হৈ গ'ল আৰু কিবা এটা কৰিলো মানে হৈ গ'ল তো আপোনালোকৰ যে এতিয়া যে ইচ্ছা কৰিলে আমি যে ডাঙৰ শাস্তি দিব পাৰো সেইটো ভাবিছেনে নাই সেইটো মানে আপোনালোকে যি কৰে কৰিব আৰু তো দেখিছে তাৰমানে শাস্তিলৈকে ভয় নাই কেৱল টিভিত উঠিব লাগে ইয়াতো লাইভ প্ৰগ্ৰেম চলি আছে না আমি ক্ষমা খুজিছো আচলতে এয়া কিমান ডাঙৰ ক্ৰাইম এটা কৰিছে আৰু এই আৰক্ষী বিষয়া দেখিবলৈ পাইছে তো কিমান ডাঙৰ এটা এক্টিং কৰিলে এখানে কিমান মিছলীয়া মানুহ হ'ব পাৰে কিমান অভদ্ৰ মানুহ হ'ব পাৰে এওঁলোক তো চাওক এয়া কিমান ডাঙৰ ক্ৰাইম কৰিছে আচলতে মোৰ নিজৰে লাজ লাগিছে আচলতে এয়া নামফাটা গাঁৱত আহি আজি তো এখেতক দেখিবলৈ পাইছে এখেতক দেখাতো বেছ জনা শুনা যেনেই লাগিছে কিন্তু কিহৰ কাৰণে এখেতে এনেকুৱা কাম কৰিলে তো মই অকণমান জানিব চেষ্টা কৰিম আপুনি ক'ব নেকি কিহৰ কাৰণে আপুনি এনেকুৱা এটা অপৰাধমূলক কাম এটা কৰিবলগীয়া হ'ল হয় আমাৰ নিশ্চিতকৈ হয় মোৰো ভুল হৈছে মানে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো আপোনালোকৰ মাজত
আৰু এহাতে মোক ধৰি আনিছি দেখছি না এলা কাপোৰ চাপোৰ পিন্ধাই দিছে মই কি কৰিম মোৰ আৰু উপায় নাই ইমান ডাঙৰ মানুহ মোক কাপোৰ পিন্ধাই দিছে হবা লাগে বোলে আৰু মোৰো অলপ টিভিৰ উৎপাত মন যায় দিয়কচোন মানে কি আৰু পঢ়া শুনা নহয় চলি উঠলো আৰু টিভিত পোচাকযোৰৰ মূল্য নুবুজি মানে ইয়াৰ অপব্যৱহাৰ কৰিলো আৰু ভৱিষ্যতে বিৰাট ডাঙৰ ক্ৰাইম আচলতে হয় এইটো ক্ৰাইম মই বুজি পাইছো আপোনালোকে আৰু ক্ষমা কৰি দিব এইবাৰৰ কাৰণে ভৱিষ্যতে ভাল অনুষ্ঠান পাতিবলৈ চেষ্টা কৰিম আপোনালোকক তেতিয়া খবৰ দিম আহিব আৰু এনেকুৱা নকৰো আৰু এইটো দেখিছেনে পিষ্টলটো আচলতে এইটো পিষ্টল নহয় গ্ৰিলিং মেচিন হয় হয় দেখিবলৈ পাইছে যে তেতিয়াৰ পৰা আচলতে কোনো লক্ষ্যই কৰা নাই এইটোতো বন্দুকৰ নহয় পিষ্টলৰ নহয় এইটো এটা গ্ৰিলিং মেচিন লৈ একেলগে এনেকুৱা কাম কৰিছে আচলতে আৰু আৰক্ষীজনে কোৱা মতে আচলতে আৰক্ষী বুলি ক'লে ভুল হ'ব এতিয়া আৰক্ষী নহয় এখেত আচলতে মিছলীয়া আচলতে এজন এই ডাঙৰ মানুহজনক দেখিবলৈ তেখেতে বোলে দম দিছে ডাঙৰ মানুহজনৰ ভয়ত আচলতে এনেকুৱা কাম কৰিলে তো এতিয়া আচলতে তেওঁলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে তো এতিয়া আপোনালোকে কওক ক্ষমা প্ৰাৰ্থনা কৰি দিয়া উচিত নে অনুচিত এইটো আমি নকওঁ আপোনালোকে নিশ্চয় ক'ব আৰু ভৱিষ্যতে ভাল বোলে কাম কৰিব ভাল অনুষ্ঠান কৰিব আমি কোৱা মতে তো আমিও আশাবাদী ভাল হওক ভাল কাম কৰক তেতিয়া আমিও নিশ্চয় হাত দিম তো আজিলৈ এতিয়া আমিও ক্ষমা প্ৰাৰ্থনা বিচাৰিছো তো কেমেৰা পাৰ্চন সঞ্জুতে মই পৰাগজ্যোতি MSP লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ আমি MSP গ্লোইং ষ্টাৰ তৰফৰ পৰা এইটো আমাৰ নতুন ভিডিঅ' আহিলে আজি আপোনালোকৰ মাজলৈ তো বহুদিন আমাৰ সকলোৰে এক্সাম চলি আছে তো এক্সামৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো আমি দুসপ্তাহমান ব্ৰেক ল'ব লগা হ'ল মাজতে ভিডিঅ' দিব পৰা নাছিলো বহুতৰে ৰিকুৱেষ্ট আহি আছিলে যে ভিডিঅ' কিয় দিয়া নাই সেইকাৰণে আজি এটা অকণমান বেলেগ কৰিবলৈ চেষ্টা কৰিছো আমাৰ আগৰ ভিডিঅ' কেইটা যদি আপোনালোকে চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব আগৰ কেইটা আমি ফানি ভিডিঅ' বনাইছিলো তো আজিটো অকণমান ইউনিক কৰিব চেষ্টা কৰিছো নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব আমি আশা কৰিছো যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ছাবস্ক্ৰাইবাৰ বহুত কমি আছে গতিকে ছাবস্ক্ৰাইব কৰি দিলে আমিও ভিডিঅ' বনাবলৈ আৰু মানে কি ভিডিঅ' বনাবলৈ মানে উৎসাহিত হ'ম আৰু উৎসাহ পাম সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু যদি আজি ভিডিঅ'টো ভাল পায় তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি কিবা ভুল আছে তেন্তে জনাব আমি সেই নেক্সট ভিডিঅ'ত সেইবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰিম তো ধন্যবাদ